নমস্কাৰ বন্ধুসকল, বিশ্বকাপৰ টিম ইণ্ডিয়াৰ শ্বৰ্টলিষ্টেড 20 জন খেলুৱৈ কোন কোন দলত আছে? দেওবাৰে 1 জানুৱাৰী মুম্বাইত অনুষ্ঠিত হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ পৰ্যালোচনা বৈঠক। এই বৈঠকত 2023 চনৰ এদিনীয়া বিশ্বকাপকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া চলি থকা বিশ্বকাপ 2023ৰ বাবে BCCIয়ে 20 গৰাকী খেলুৱৈক শ্বৰ্টলিষ্টেড কৰিছে। নামসমূহ উচ্চাৰণ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব, কিয়নো ইণ্ডিয়ান টিমৰ উপৰিও অসম ক্ৰিকেট দলৰ আপডেটসমূহ এইটো চেনেলৰ জৰিয়তে আপোনালোকে উপভোগ কৰিব পাৰিব। তো আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। 1 নম্বৰত আছে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ। আৰু উইকেট কিপাৰৰ কথা ক'বলৈ গ'লে ঈশান কিষাণ, ঋষভ পান্ত, KL ৰাহুল আৰু সঞ্জু চেমছন। আৰু অলৰাউণ্ডাৰৰ কথা ক'বলৈ গ'লে হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰ। আৰু বলিঙৰ কথা ক'বলৈ গ'লে যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জসপ্ৰীত বুমৰাহ, মহম্মদ শামি, মহম্মদ সিৰাজ, আৰ্শদীপ সিং আৰু উমৰান মালিক। তো এয়া আছিলে ভিডিঅ'টোত